মই আজি প্লেন নুবুজাওঁ আজি মই মানুহবিলাক যে বেছি জানে যে আমি বহুত জানো এনেকৈ কয় এতিয়া ধৰক আপোনালোকে ভাবক যে আমি যিবিলাক মানুহে বেছি জানে সিহঁতে কেনেকুৱা ধৰণৰ হয় না এতিয়া চাওক নলেজ है ना नॉलेज माने ज्ञान है ना এতিয়া চাওক জ্ঞানী হোৱাটো সৰি জ্ঞানী হয় না আমি মানুহবিলাক বহুত জ্ঞানী এতিয়া চাওক বহুত জানে আপোনালোকে আমি বহুত জানো আৰু আমাৰ যিবিলাক মিডল ক্লাছ মানুহ সবেই কিন্তু বহুত জানে হয় না ময়ো বহুত জানো এনেকৈ ক'ব আৰু আমি মানুহবিলাকে আৰু জানিলেই মানুহবিলাকে কি কৰে চুপচাপ বহি থাকে এতিয়া চাওক আপুনি যিবিলাক ভাল ভাল শিক্ষিত মানুহ তেওঁলোকে বহুত জানে বুলি সিহঁতে দম্ভ মাৰি থাকে হয় না তেওঁলোকে সব কথাই মানে ক'ব যে এইটো আমি আগতেই জানো এইটো আমি কৰি পাইছোঁ মই জানো হৈ গ'ল মানে তেওঁলোকে এনেকুৱা জানে যে আপোনাক বহুত শিকাই দিব হয় না কিন্তু এতিয়া চাওক এই জ্ঞান থকাটো ভাল নে বেয়া জ্ঞান থকাটো ভালে জ্ঞান থকাটো ভালে কিন্তু এতিয়া চাওক অকল জ্ঞানটো দি আপোনাৰ পেট ভৰিবনে আপোনাৰ চাব যিবিলাক মানুহ বেছি জ্ঞানী বহুত জানে বুলি কয় তেওঁলোকে কিন্তু আপোনাৰ তেওঁলোকক নিজৰ ঘৰটোৱে চলাবৰ কাৰণে টকা পইচা ইনকাম কৰিব নোৱাৰে হয় না ইনকাম তেওঁলোকৰ কমি থাকে জ্ঞান বেছি কিন্তু সিহঁতে জ্ঞানটো বেছি হ'লে মানে কি কৰে সিহঁতে জ্ঞানটো লৈ পেলাই বহি থাকে তেওঁলোকে জ্ঞানটো মানে নখটায় এতিয়া চাওক আপোনালোকে যিবিলাক আমাৰ এনেকৈ ধৰক ইঞ্জিনিয়াৰ আছে হয় না ইঞ্জিনিয়াৰ বা আপোনাৰ IAS অফিচাৰ বা আপোনাৰ এনেকৈ ধৰক ভাল ভাল এনেকৈ ডাঙৰ যিবিলাক নেকি মহাপণ্ডিত তেওঁবিলাকে কি কৰি আছে জ্ঞান লৈ পেলাই বহি আছে বা আমাৰ মানুহবিলাকো এনেকৈ চাওক যিবিলাক নেকি আপোনাৰ এতিয়া কি কয় মিডল ক্লাছ এই মিডল ক্লাছ মানুহবিলাক আমাৰ পৰিয়ালত বহুত এনেকুৱা মানুহ আছে বা আমাৰ সংসাৰত বহুত এনেকুৱা মানুহ আছে যিবিলাক নেকি ধনীও নহয় গৰীবো নহয় আৰু তেওঁলোকক গৈ পেলাই আপুনি কিবা এটা কথা লৈ যাবচোন আগতেই জানি যায় হয় নাই যে আমাক কি শিকাব আহিছে আমাৰ আপোনাতকৈ আমি বহুত আগতেই পাইছোঁ আমি আগতেই জানো আমি আমাৰ চুলি আমি কথা নাই হয় নাই এনেকৈ কয় নে নাই এতিয়া চাওক আপোনাৰ এই জ্ঞানটো যে আছে তেওঁলোকৰ কাৰণে ভালে কথা জ্ঞান আছে কিন্তু জ্ঞানটো আমি লৈ পেলাই গৈ থাকিলে কিবা হ'ব জানো এই জ্ঞানটো আমি কি কৰিব লাগিব মানে এক্সিকিউট কৰাব লাগিব আমি জ্ঞানটো কি কৰিব লাগিব এক্সিকিউট সৰি আগতে এনটোৱে এটা থাকে নেকি নলেজ বইখিনি কি কৰে এক্সিকিউট কৰিব এক্সিকিউট মানে আমি নলেজটো খটাব লাগিব মানে ধৰক এতিয়া আপোনাৰ কিবা এটা আইডিয়া আছে নলেজ মানে হ'ল আইডিয়া হয় না এতিয়া আপোনাৰ আইডিয়া আছে এতিয়া আইডিয়াটোৰ পৰা আপুনি কিবা টকা পইচা বা কিবা এনেকৈ ইনকাম বা কিবা আপোনাৰ ৰাস্তা ওলাব পাৰে নোৱাৰে কিয় আইডিয়াটো আছে আপুনি সেইটো খটালেহে আপোনাৰ
আপোনাৰ নলেজত যিটো নেকি নলেজ লৈ পেলাই বহি আছে আপুনি তেতিয়া আপুনি সেইটো কাম নহ'ব কিন্তু আইডিয়াটো যেতিয়া আপুনি খটাব তেতিয়া নেকি আপুনি তাক কোনোবা জাগাত মানে তাক ইমপ্লিমেণ্ট কৰিব ইমপ্লিমেণ্ট তেতিয়াহে তাৰ মানে আপোনাৰ আচল হেৰিটো ওলাব হয় নহয় যেনেকৈ ধৰক আপোনাৰ কলমৰ কোনোবা জ্ঞান আছে জানে কিন্তু সেই যদি কলমৰ জ্ঞান আছে মনতে ভাবি থাকে বহি থাকে কামত আহিব কামত নাই কিন্তু সেই বস্তুটো যদি বনায় বা তাৰ যদি চেল কৰা হিচাপত ভাবে বা কিবা তেওঁলোকে যদি এইটো বস্তু আৱিষ্কাৰ কৰিব খোজে তেতিয়াহে তাৰ সেই জ্ঞানটোৰ মূল্য থাকে এতিয়া চাওক আমাৰ মানুহবিলাকো বহুত জানে আপুনি এটা কিবা প্লেন লৈ যাব আগতেই জানে কিন্তু সেই প্লেনটো লৈ কিনি বহি থাকিলে কাম নাই আমি যদি প্লেন জানো যে নাই এই প্লেনটোৰ পৰা আমাৰ ইনকাম হ'ব যে নাই এই প্লেনটোৱে আমাক বহুত ওপৰত লৈ যাব যে নাই এই প্লেনটোৱে বা এই জ্ঞানটোৱে বা এই আইডিয়াটোৱে আমাক বহুত উন্নতি কৰাব পাৰি আছে আপুনি জানি আছে যে মোৰ এটা প্লেন আছে হয় না এই প্লেনটো মই জানি বুজি পাইছোঁ ভিতৰত আপুনি এনেকৈ জানিছে যে এইটো আপুনি কি 3 বছৰতে আপুনি ধনী হ'ব পাৰে আপুনি এনেকা প্লেন আছে যে আপোনাৰ এই প্লেনটো 3 বছৰতে ধনী হ'ব পাৰে তে আপুনি যদি 3 বছৰতে ধনী হ'ব পৰা জ্ঞান আপোনাৰ আছে তেনেহ'লে আপুনি সেই জ্ঞানটো কিয় নখটায় আপুনিতো জ্ঞানটো পাইছে প্লেনটো পাইছে জানিছে আইডিয়া আছে আপোনালোকে এই জ্ঞানটো কিয় নখটায় যদি আপোনালোকৰ জ্ঞান আছে হয় নাই আমি কিন্তু প্লেনটো লৈ পেলাই বহি থাকিলে ইনকাম হ'ব নেকি প্লেনটো আমি লৈ পেলাই বহি নাথাকোঁ আমি সেই মই এইটো কিয় কাৰণে কৈ আছোঁ কাৰণ আমাৰ মানুহবিলাক এতিয়া এনেকুৱা হৈ গৈছে বহুতখিনি জানে যে এইটো এনেকৈ কৰিলে এনেকৈ হ'ব কিন্তু আমি সেইটো ইমপ্লিমেণ্টেই নকৰোঁ সেইটো আমি জাগাত নলগাওঁ বা আমি সেইটো বস্তুটো ব্যৱহাৰ নকৰোঁ আৰু ব্যৱহাৰ নকৰিলে কি হ'ব বস্তু বা আপোনাৰ যিকোনো এনেকৈ ক্ষেত্ৰতে ধৰক আপুনি যদি মাটি আপোনাৰ যেনিবা মাটি আছে মাটি যদি পেলাই থৈ দিয়ে কি হ'ব আপুনি যদি মাটি আছে যেনিবা 10-15 বিঘা আপোনাৰ মাটি আছে আৰু বোলে আপুনি এনেই পেলাই থৈছে কোনো জিন্দগীত হাল নকৰে কোনো জিন্দগীত আপুনি কি কয় তাতে খেতি নকৰে তেতিয়াহ'লে আপোনাৰ কি হ'ব তাতে চন পৰি জংঘল হৈ একদম কাটা চাটা হৈ কি হ'ব মাটিটো বহুত ডাঙৰ এটা জংঘল হৈ যাব হয় নহয় সেইটোৱে আপোনাৰ প্লেন আছে আপোনাৰ আমাৰ জ্ঞান বহুত আছে আমি কিন্তু জ্ঞানবিলাক আমি সময়মতে যদি ব্যৱহাৰ কৰোঁ যদি আমাৰ জ্ঞানখিনি নলেজখিনি যদি আমি সময়মতে যদি লগাওঁ জাগাত যিটো আমাৰ দৰকাৰ হৈ আছে আমি জানি আছোঁ যে নাই এতিয়া মোৰ বয়স ইমান হৈ আছে মোৰ বয়স 40 বছৰ বা মোৰ বয়স 50 বছৰ যে মোৰ আৰু বেছি সময় নাই এইখিনি সময়তে যদি মই কিবা এটা কৰিব পাৰোঁ এইটো মই ইমপ্লিমেণ্ট কৰিলে এইটো মই জ্ঞানটো যদি জাগাত লগাই দিওঁ বা আমি যদি ফিল্ডত যদি সেইটো জ্ঞানটো খটাওঁ আমাৰ সেই জাগাটোত আমি গৈ পাম নে নাই নিশ্চয় পাম কাৰণ আমি জানিছোঁ যে আমাৰ প্লেনে ইমান বছৰত আমাক ধনী বনাই আছে বা আমি ইমান দিনত আমি ধনী হ'ব পাৰোঁ বা এনেকৈ কৰিলে আমি ধনী হ'ব পাৰোঁ বা আমি কি কৰিলে ধনী হৈ আছোঁ বা আপুনি যে জানি আছে যে নাই আপোনাৰ এটা জ্ঞান আছে সেই জ্ঞানটো খটালেই মই কিবা এটা হৈ যাব পাৰোঁ তো কিয় নখটায় হয় না তো সেই জ্ঞানটো খটাওক আপোনাৰ যে কিবা জ্ঞান আছে সেই জ্ঞানটো লগাওক আপোনালোকৰ যিটো জ্ঞান আছে সেই জ্ঞানটো যদি আপোনালোকে সময়মতে জাগামতে যদি লগাই নহয় আপোনাৰ সেই তাৰ পৰা এটা ভাল ফল পাব আপোনাৰ জ্ঞান আছে যেনেকৈ ধৰক বীজ আছে আপুনি এতিয়া ধৰক আপোনাৰ 1 বস্তা বীজ আছে আৰু সেই বীজকেইটা যদি আপুনি ঘৰত থৈ দিয়ে কি হ'ব সেই বীজকেইটা যদি পানী বা মাটি এনেকৈ যদি হেৰি কৰি কিনে জাগাত দি দিয়ে তেতিয়া কি হ'ব তাৰ পৰা গছ হ'ব হয় না ফল হ'ব ফুল হ'ব ফল হ'ব কিন্তু আপুনি যদি সেই বীজখিনি যদি পেলাই থৈ দিয়ে তেতিয়া সেই বীজখিনি কি হ'ব আপোনাৰ কোচা হৈ যাব না কু হৈ যাব পুৰণা হ'লে বেয়া হৈ যায় যদি আপুনি ইমানখিনি জানে জ্ঞান আছে সেইখিনি বীজ আপুনি এনেই কিয় অপচয় যাব দি আছে তো আমি সেইখিনি কি কৰিব লাগে আমি সেইটো ফিল্ডত ব্যৱহাৰ কৰিব লাগিব
মই বেছি এনেকে কোৱা নাই কিয় কাৰণে কাৰণ এতিয়া আপোনালোকে সবেই জানে জানে না নাই আমাৰ মানুহবিলাকে সবেই জানে কিন্তু যে আমি কি কৰি আছো আৰু আমি কি কৰিব গৈ আছো আপোনাৰ মানুহবিলাকৰ ৰাতিপুৱা শুই উঠিয়ে কিবা টাইম থাকে জানো আপুনি এতিয়াই যাকে সোধক এতিয়া আপুনি কি কয় সুকুমাৰ ছাৰক সুধি আছিলে সুকুমাৰ ছাৰে ক'লে যে নাই ফোন কৰিব টাইম নাই যে কিয় ইমান বিজি কিয় কওকচোন ক'লে যে নাই তেখেতৰ টাইমে নাই সময় নাই কিন্তু আপুনি তেওঁ কি আগুৱাই যাব পৰা নাই আপোনাকো যদি সোধা যায় আপুনিও ক'ব যে নাই মোৰ টাইমে নাই ফোন কৰিবলৈ টাইম নাই তেনেহ'লে কিয় আমাৰ লগত আকৌ পকেটত পইচা নাই মোৰ ছাৰ এইটো বাহানা মই যে টাইম নাই বুলি বাহানা এইটো এটা বাহানা অলপ আগতে যদি আপুনি কয় কি মোক কিমান কিয় দি দিছে আমি কোনো হয় কি যে গাড়ীটো মোৰ দিগদাৰি কৰিছে সেইটো এটা বাহানা হৈছে চিন্তা মানুহ মাৰি পেলাই কিন্তু এতিয়া চাওক যদি আপোনালোকে নিজকে যদি জানে যে নাই আমি নিজে কি ভুল কৰি আছো বা আমি আগুৱাই যাব খুজি আছো যদি তেনেহ'লে মোৰ কি ভুল হৈ আছে যে নাই মোৰতো আজি ধৰক কাৰোবাৰ 6 মাহ হৈ গৈছে কাৰোবাৰ 1 বছৰ হৈ গৈ আছে কাৰোবাৰ 1.5 বছৰ 2 বছৰ হৈ গৈ আছে হয় না যদি আপুনি আগুৱাই যাব পৰা নাই কিবা এটা ভুল হৈ আছে হয় না নাই তে কি ভুল হৈ আছে সেইটো আপুনিয়ে বুজি পাব না বেলেগেতো বুজাই দিব নোৱাৰে এতিয়া চাওক আপুনি বোলে স্কুলত পঢ়ি আছে স্কুলত পঢ়ি থাকোঁতে ছাবজেক্ট হিচাপত তেনেকৈ ধৰক অংক মানে মেথছ থাকে সায়েন্স থাকে হয় না তাৰপিছত ছ'চিয়েল সায়েন্স থাকে ছ'চিয়েল সায়েন্স থাকে তাৰপিছত এনেকৈ পলিটিকেল থাকে এনেকৈ বহুত ছাবজেক্ট থাকে হয় না 6টা 7টা ইংলিছ থাকে মাদাৰ লেংগুৱেজ থাকে এনেকৈ আপোনাৰ ছাবজেক্টবিলাক থাকে তো এই ছাবজেক্টবিলাকৰ ভিতৰত আপুনি এতিয়া গোটেই বছৰ পঢ়ি আছে আকৌ বোলে সময়ত ফেল কৰি আছে আকৌ বোলে গোটেই বছৰ পঢ়ি আছে আকৌ বোলে সময়ত ফেল কৰি আছে এতিয়া এইবিলাক ছাবজেক্ট লৈ পেলাই আপুনি পৰীক্ষা দিব আছে ফেলো কৰি আছে এতিয়া কোনোবাটোত কেনেকা কোনোবাটোত কেনেকা এইটো ধৰক আপোনাৰ টিচাৰে চাই কিনে ক'ব পাৰিব যে তেওঁ এনেকৈ লিখিব পৰা নাই অমলটো কৰিব পৰা নাই হয় না সেনেকৈ হিচাপত ধৰক আপোনাৰ যদি আপোনাৰ কোনটো জায়গাত ভুল হৈ আছে বা কোনটো জায়গাত আপোনাৰ দুৰ্বলতা আছে সেইটো যদি আপুনি চাই লয় তেতিয়া সেইটো আপুনি শুধৰাব পাৰিব নে নাই শুধৰাব পাৰিব কিন্তু শুধৰাব যোৱাৰ আগতে যদি আপুনি নাচাবই নোখোজে যে মোৰ কি ভুল হৈ আছে বা মই কি জানা নাই যে মই আজি বোলে এছামিছত 100 ভিতৰত 30 পাব লাগে আৰু বোলে আপুনি 28 পাইছে তেতিয়াহ'লে আপুনি ইয়াতেতো নিজেই গম পাইছে না যে মই এছামিছত দুৰ্বল হৈ আছোঁ আপুনি বোলে অংকত পাব লাগে 100ৰ ভিতৰত 30 কিন্তু আপুনি পাই আছে বোলে ইয়াতে 45 তেনেহ'লে ইয়াতে ঠিকে আছে হয় নাই আপুনি ইয়াতে সায়েন্সত বোলে পাব লাগে 100ৰ ভিতৰত 30 কিন্তু ইয়াতে বোলে পাই আছে 15 তেনেহ'লে আপুনি কিমান গমেই পাই আছে যে নাই ইয়াতে মই কিমান দুৰ্বল হৈ আছোঁ হয় নাই আপোনাৰ 30 পোৱাটো হ'ল আপুনি যেনে তেনে পাছ হয় না আপুনিতো যেনে তেনে পাছেই হৈ আছে কিন্তু যদি আপুনি ফাৰ্ষ্ট ডিভিজন ল'ব খোজে বা আপুনি যদি লেটাৰ মাৰ্ক ল'ব খোজে তেতিয়াহ'লে 30 পালে আপোনাৰ লেটাৰ দিব নেকি 30 পালে আপোনাক কি ফাৰ্ষ্ট ডিভিজন বুলি ক'ব নেকি নকয় আপোনালোকে নিজেই জানে সবেই জানে আমি সবেই জানো যে ইয়াতে কিবা গড়বড় হৈ আছে তো গড়বড় যদি হৈ আছে আপোনালোকে সেইটো বিচাৰি ওলাব লাগিব নিজৰ ভুলখিনি নিজে বিচাৰি ওলাব লাগিব আপুনি যদি নিজে জানা নাই যে কি ভুল হৈ আছে আপুনি নিজৰ আপলাইনৰ লগত বহিব লাগিব যে বা আপোনালোকৰ যাৰ লগত ভাল লাগে যে আমাক এইটো বস্তুটো শিকাই দিয়ক জানাই দিয়ক না মোৰ কি ভুল হৈ আছে মই কি জানা নাই সেইখিনি জানিব চেষ্টা কৰক যদি জানিব চেষ্টা নকৰে আপুনি যিমান দিনলৈকে লাগি থাকিব আপোনাৰ লাইফ ভুলে হৈ থাকিব হয় নহয় আপুনি বোলে সব ফালে কাম কৰি যাওক আমাৰ ইয়াতেই বহুত মানুহ দেখা পাব এটা স্যার রিক্সাওয়ালা আছে ঠেলাওয়ালা আছে বা আমরা এগুলো যে মই বারে বারে উদাহরণ দি থাকো কিয় কাৰণে আমাৰ ইয়াতে বহুত মানুহ বহুত কষ্ট কৰি আছে কাম কৰি আছে হয় না কিন্তু ইমান কষ্ট কৰাৰ পিছতো কিয় উন্নতি নাই কিয় ইনকাম নাই হয় না ইমান যে কষ্ট কৰি আছে ৰাতিপুৱাৰ পৰা একদম সন্ধিয়া 9টা 10টা 11টা লৈকে কাম কৰে কিন্তু তেওঁলোকৰ উন্নতি নাই ইনকাম নাই খাবলৈ লাষ্টত মানে নাথাকে ঔষধ কিনি খাবলৈ পইচা নাথাকে হয় না ইমান কাম কৰাৰ পিছতো উন্নতি নাথাকে কিয় নিশ্চয় কিবা ভুল হৈ আছে হয় না
তো সেইখিনিয়ে মই ক'ব খুজি আছোঁ যে আপুনি যদি ইয়াতে প্লেন এটা আছে যে আপুনি ইয়াতে ভাবিছে যে মই এটা প্লেন পাইছোঁ বা নিজে এটা প্লেন বনাইছোঁ সেই প্লেনটোৱে আপোনাক এই প্লেনটোৱে বোলে আপোনাৰ 3 বছৰ বা যদি আপুনি ভাবে যে 2 বছৰত বোলে আপোনাৰ আপুনি ইয়াতে ছাকচেছ হ'ব পাৰে এই 2 বছৰীয়া প্লেনত আপুনি বোলে ছাকচেছ হৈ আছে 2 বছৰত নালাগে বোলে আপুনি ইয়াতে 2 বছৰতে বোলে মাহতে 1 লাখ আপুনি ইনকাম কৰিব পাৰি আছে এনেকুৱা আপোনাৰ বোলে প্লেন আছে তে এই প্লেনটো আপুনি জানি আছে যে কেনেকৈ কৰিলে আপোনাৰ 1 লাখ মান্থলি ইনকাম হ'ব তে এই প্লেনটো আপুনি যদি জানি কিনি এতিয়া বোলে আপুনি 2 বছৰ পাৰে হৈ গ'ল তথাপি আপুনি এতিয়া বোলে মাহতে 5,000 টকাই কামাব পাৰে তাৰমানে কি হৈ আছে কিবা এটা ভুল হৈ আছে সেইটো আপুনি ভিতৰে নিজকে ইমপ্লিমেণ্ট কৰিব লাগিব যে আমি নিজকে যে সুধিব লাগিব যে মোৰ কি ভুল হৈ আছে মইতো এটা প্লেন পাইছোঁ ছাকচেছ প্লেন যে 2 বছৰ বা 3 বছৰ বা হায়েষ্ট 4 বছৰ বা 5 বছৰত মানুহ ইয়াতে লাখপতি হৈ আছে মানে আমি যে কৰি আছোঁ আমাৰ কিয় হোৱা নাই কিবা এটা ভুল হৈ আছে আৰু ভুল যদি হৈ আছে আৰু যদি আপুনি সেইটোৱে কৰি থাকে সদায় তেনেহ'লে আপোনাৰ কি হ'ব আপোনাৰ খৰচ যিখিনি হৈ আছে সদায় আপুনি যিটো মাহে খৰচ কৰি আছে বা ডেইলি যিটো খৰচ কৰি আছে সেই খৰচটো আপোনাৰ বেকাৰ হৈ আছে হয় নাই যেনেকৈ ধৰক আপোনাৰ কিছুমান ল'ৰা ছোৱালী আছে মা দেউতাই পঢ়াই থাকে এইটো বছৰ ফেইল হ'ল দ্বিতীয় বছৰটো ফেইল হ'ল তৃতীয় বছৰটো ফেইল হ'ল তেতিয়া মা দেউতাই কি ক'ব এই তই পঢ়িব নালাগে বাদ দে কাম কৰিব যা হাজিৰা কৰিব যা বুলি কয় নে নাই 3 বছৰ হৈ গ'ল পঢ়ালে ফেইলেই কৰি আছে মানে তাক আৰু পঢ়াব খুজিব নেকি তাৰপিছত তেনেকুৱা তথাপি ক'লে যে আৰু 1 বছৰ পঢ় 4 বছৰত পঢ়ালে হ'ল 4 বছৰতো আকৌ ফেইল কৰি আছে তেতিয়াহ'লে সেই মাক দেউতাকে তাক আৰু পঢ়াই থাকিবনে ক'ব ইয়াক যিমান পঢ়ালেও কাম নহ'ব ইয়াক বাদ দিয়াই ভাল হয় নহয় তে সেনেকৈ হিচাপত যদি আপোনালোকে জানি আছে যে ইয়াতে ছাকচেছ যদি 3 বছৰত যদি কৰিব পৰা যায় ধৰিব পৰা যায় যে 3 বছৰত যদি মাহত যদি 1 লাখৰ টকা যদি 50,000 যদি আমি ধৰিব নোৱাৰোঁ তেনেহ'লে কি হ'ব আমাৰ কিবা নিশ্চয় ভুল হৈ আছে হয় নহয় এইটো কিন্তু আমি নিজে জানি লোৱা কথা নিজে মনৰ পৰা ভাবি লোৱা কথা যে এটা প্লেন পাইছোঁ আজি বোলে 3 বছৰ হৈ গ'ল 4 বছৰ হৈ গ'ল আৰু বোলে আমি ছাকচেছেই ল'ব পৰা নাই নিশ্চয় কিবা এটা ভুল আছে মোৰ নিজৰে ভুল আছে তো আমি কেনেকৈ কৰি আছোঁ সেইখিনি আমি জানিব লাগিব তো আমি সেইখিনিয়ে মই ক'লোঁ যে জ্ঞান থাকিলেই নহ'ব আপোনালোকৰ সেই জ্ঞানটো জাগাত থকাব লাগিব আপোনালোকৰ জ্ঞানটো ক'ত যদি আপোনাৰ কিবা জ্ঞান পাইছে সেই জ্ঞানটো বা আইডিয়া যদি আপোনাৰ আছে সেই আইডিয়াটো সময়মতে জাগাত লগাওক ঠিক আছে তো এতিয়া চাওক যদি আপোনালোকে ভাবে যে নাই আমি জ্ঞানটো এতিয়াও ফুল জানা নাই তে আপোনালোকে সুধিব পাৰে যে কেনেকৈ কৰিব লাগে যদি কয় যে নাই এনেকৈ আমাক জনাই দিয়ক বুজাই দিয়ক যে আমি যাতে কপি কৰিব পাৰোঁ যে আমি কি কয় এটা প্লেন আমাৰ আইডিয়াটো ঠিকে আছিলে কিন্তু আমি সেই প্লেনটো হয়তো আমি ভুল ৰাস্তাত গৈ আছোঁ যদি আপোনালোকে কয় তেতিয়াহ'লে মই আকৌ শুধৰাই দিম উদাহৰণ দিয়ক ঠিক আছে মই কৈ দি আছোঁ এতিয়া চাওক আপোনালোকে আজি যিটো প্লেন শিকি আছে না বা আমি যিটো প্লেনত কাম কৰি আছোঁ আজি কোনোবাই 6 মাহ কোনোবাই 1 বছৰ এনেকৈ হৈ আছে হয় নে নাই আমাৰ প্লেনটোৰ নাম কি হ'ল কোম্পানীটোৰ নাম কি ভেষ্টিজ হয় না ইয়াতে কি বনাইছে এটা প্লেন বনাইছে যে আমি 3 বছৰত ইয়াতে আমি মিনিমাম আমি মাহেকত লাখ টকা ইনকাম কৰিব পাৰোঁ কিন্তু কোম্পানী আমাক দৰমহা দিয়ে নেকি আমি কিন্তু ইয়াতে দৰমহা চিষ্টেমত কাম নকৰোঁ আমাৰ কিছুমান মানুহ ভুল হৈ যায় আমি কৈ দিওঁ যে আমাক দৰমহা দিব আমি কি ভাবোঁ যে মান্থলি আমি এনেকৈ মাহে টকা পাম আমাক কিবা এনেকৈ কৰিলে হ'ব নেকি এনেকৈ ভাবি দিওঁ হয় নহয় কিন্তু এইটো কি ভেষ্টিজটো কি এইটো ভেষ্টিজটো কি কোম্পানী কিহৰ ওপৰত সি পইচা দিয়ে ওয়াইনৰ ওপৰত দিয়ে ভেষ্টিজে আপোনাৰ বিজনেছৰ ওপৰত পইচা দিয়ে হয় নে নহয় বিজনেছ হয় না এই বিজনেছৰ ওপৰত ভেষ্টিজে আমাক কি দিয়ে ইনকাম দিয়ে এতিয়া বিজনেছ মানে কি ভেষ্টিজেতো এটা বিজনেছ কৰি আছে বিজনেছ মানে কি
দোকানটো সলনি কৰিছে আপোনালোকে আপোনালোকেতো কৰি আছে এতিয়া বিজনেছ মানে কি দোকানটো হলনি নিজেও কৰিব পাৰিব বিজনেছ মানে মই কৈ দিয়া আছে স্যাৰ ইয়াতে আপোনাৰ বিজনেছ মানে হ'ল আপোনাৰ পয়েন্ট ভ্যালু হয় না আমার কোম্পানির হিসাবত আপনি পয়েন্ট ভ্যালু পয়েন্ট ভ্যালু আমার কোম্পানি পয়েন্ট ভ্যালুর উপর বিজনেস করে হয় না এটা পয়েন্ট ভ্যালু মানে কোন পৰা পোৱা যায় এই পয়েন্ট ভ্যালু কোন পৰা পোৱা যায় আমি যিবিলাক নেকি প্ৰডাক্ট পারচেজ কৰো হয় না আমি যিবিলাক প্ৰডাক্ট এটা আমি পারচেজ কৰো এই প্ৰডাক্ট বিলাক কেনেকৈ ক্যাটাগরি প্রডাক্ট ইয়াতে আছে আপনার এফএমসিজি ইয়াতে আছে আপনার হেলথ সাপ্লিমেন্ট তারপরে ইয়াতে আপনার কি আছে পার্সোনাল কেয়ার তাতে কৰি হ্যাঁ এখন তো এখন যেতে পার্সোনাল কেয়ার পড়ে আছে ঠিক আছে ইয়াতে এগ্রি কেয়ার আছে তাৰপিছত এফএমচিটো বহুত আহি আছে ঠিক আছে এনেকুৱা ধৰণৰ ক্যাটাগরি আমাৰ ইয়াতে প্ৰডাক্ট বিলাক আছে এই প্ৰডাক্ট বিলাকৰ ওপৰতে আমাৰ কোম্পানী কি দিয়ে হ্যাঁ এই প্ৰডাক্ট বিলাকৰ ওপৰতে আমাৰ কোম্পানী কি দিয়ে আছে পয়েন্ট ভ্যালু দিয়ে আছে হয় না এতিয়া চা আমি যে পয়েন্ট ভ্যালুটো যে কলো বিজনেস বুলি কলো আৰু কোম্পানীটো কি কৰি আছে আমাৰ এইটো কোম্পানীটো হ'ল এটা কি বুলি কয় এইটো এটা মানে জৰিয়া মানে ধৰক আপোনাৰ এটা ফিল্ড আছে ঠাই য'ত নেকি আমি বিজনেছ কৰিবলৈ মানে দোকান এটা হিচাপত বনাই দিছোঁ হয় না কিন্তু এই দোকানটোত আপোনাৰ কৰিবৰ কাৰণে বিজনেছ আপোনাৰ কি লাগে প্ৰডাক্ট লাগে আৰু প্ৰডাক্টৰ পৰাই আপোনাৰ পয়েন্ট ভ্যালু পোৱা যায় হয় না এতিয়া চাওক কোম্পানীয়ে যিবিলাক পয়েন্ট ভ্যালু দি আছে আমাক এই প্ৰডাক্ট বিলাকৰ ওপৰত এই প্ৰডাক্ট বিলাকৰ বিষয়ে আপোনালোকে যদি নলেজ নাজানে তো কিছুমান নলেজ শিকি ল'ব আৰু যদি ভাবে যে নাই আমি নলেজ নহলেও হ'ব তেনেহ'লে তথাপি কোনো কথা নাই কিন্তু আপোনাৰ পয়েন্ট ভ্যালু আপুনি ল'বই লাগিব আপুনি পয়েন্ট ভ্যালু মানে ইয়াতে শৰ্টকাটত পিভি বুলি কয় আপুনি পিভি ল'বই লাগিব যিমান আপোনাৰ পিভি হ'ব ইয়াতে সিমানে আপোনাৰ বিজনেছ কৰিব আপুনি এতিয়া চাওক আপোনাৰ এতিয়া ব্ৰঞ্জ হ'বলৈ কাৰণে কিমান পিভি লাগে 200 ব্ৰঞ্জ ডাইৰেক্ট হ'ব পাৰে 5500 পয়েন্ট হয় না এটো পিভি এটা 5500 পিভি মানে কিমান টকা এতিয়া আপোনালোকে পিভি মানে 1 পিভি কিমান টকা পায় 1 টকাৰ কিমান পিভি সরি 1 পিভি কিমান টকা থাকে 30 টকা আপনার 30 টকা ইজ ইকুয়াল টু 1 পিভি হয় না এতিয়া চাওক আপোনাৰ 5500 পিভি 5500 পিভি ইজ ইকুয়াল টু কিমান টকা হ'ব 1,65,000 টাকা হয় না 1,65,000 টাকার যদি আপনি বিজনেস করে তেতিয়াহলে আপনি কি হয় ব্রঞ্জ ডাইরেক্টর হয় না এটা আপনি ব্রঞ্জ ডাইরেক্টর আপনার 5500 পিভি হলে ব্রঞ্জ ডাইরেক্টর এটা চাওক আপোনালোকে এতিয়া আগতে কি কৰিলে নকৰিলে হেতু বাদ দিয়ক আপোনালোকে তো পয়েন্ট আমি হৰৰ পৰাই কৰি আছো যদি আমি কালেক্ট কৰি আছো পয়েন্ট পাইয়ে আছো এতিয়া চাওক আপোনালোকৰ কাৰোবাৰ গ্ৰুপত 6 জন কাৰোবাৰ গ্ৰুপত 10 জন কাৰোবাৰ গ্ৰুপত 15 জন 20 জন এনেকৈ হৈ গৈছে আমাৰ গ্ৰুপত এনেকৈ মানুহ আছে সবে বিজনেছ কৰি আছে সবে নকৰিলেও আপুনি চাই আছে যে কোনে কৰে কোনে নকৰে এইবিলাক চাই আছে তে সেই যিমানবিলাক বিজনেছ আহি আছে তাতে আপুনি পইচাটো হিচাপ কৰি থাকিব যে 1,65,000 টাকা যদি বিজনেছ হোৱা নাই তেনেহ'লে কেতিয়া হ'ব লাগে সেইখিনি হিচাপত আপোনালোকে হিচাপ কৰিব যদি 1,65,000 টাকা বিজনেছ হৈ গ'ল তেতিয়াহ'লে আপুনি জানিব যে আপুনি ডাইৰেক্টৰ হৈ গ'ল বুজি পালে তে এনেকৈ আপুনি যদি 1,65,000 টাকাৰ বিজনেছ কৰিব পাৰিলে 1,65,000 টাকাৰ বিজনেছ কৰিব পাৰিলে তেতিয়াহ'লে আপোনাৰ
কি হৈ আছে আপুনি ব্ৰঞ্জ তে এনেকে আপুনি নিজেও ব্ৰঞ্জ হলে প্ৰথমতে আপুনি ব্ৰঞ্জ হলে আপুনি ব্ৰঞ্জ আৰু আপুনি এনেকে যে ব্ৰঞ্জ হলে যেনেকে আপোনাৰ ডাউনটাও আপুনি ইয়াতে ব্ৰঞ্জ বনাব লাগে তেতিয়াহে আপোনাৰ ইয়াতে বিজনেছটো আপুনি সোনকালে সাকসেছ হ'ব এতিয়া চাওক আপোনাৰ জাগাত আহি গৈ আছে না নাই এতিয়া হে আপুনি এতিয়া এইটো বিজনেছটো নাভাবিব যে সৰু কম কিবা এনেই কৰিলেই হৈ যাব এনেকে নহয় আপুনি যেনেকে ইয়াতে 5500 পইণ্ট কৰি পেলাই ব্ৰঞ্জ হ'ল মানে 1,65,000 বিজনেছ কৰিলে ইয়াতো কোনবাই ব্ৰঞ্জ হ'ব আপোনাৰ তেতিয়া আপোনাৰ ই যদি কিমান কৰিব লাগিব 1,65,000 টকাৰ বিজনেছ কৰিব লাগিব হয় নাই তেতিয়া সেই ব্ৰঞ্জ হ'ব নহ'লে ব্ৰঞ্জ হ'ব নেকি তে এই 1,65,000 টকাৰ ব্ৰঞ্জ কৰিলে বিজনেছ কৰিলে তেতিয়া ব্ৰঞ্জ হৈ গ'ল এওঁ 1,65,000 টকাৰ বিজনেছ কৰিব এওঁ ব্ৰঞ্জ হৈ যাব এনেকে আপোনাৰ তলত ব্ৰঞ্জ হৈ গৈ আছে আৰু আপোনালোকে আপত গৈ আছে হয় না যিমানে আপোনালোকে বিজনেছটো কৰি গৈ থাকিব স্যাৰ গুড মৰ্নিং তো ইয়াতে আপোনালোকৰ যেনেকে আমি এজন মানুহ ব্ৰঞ্জ হলো এনেকেই আপুনি এজন এজনকে ব্ৰঞ্জ বনাই যাব লাগে ধৰক আপুনি এওঁ ব্ৰঞ্জ হ'ল এতিয়া এওঁ ব্ৰঞ্জ হৈ গ'ল হয় না এওঁ ব্ৰঞ্জ হৈ গ'ল 1,65,000 টকা কৰিলে ধৰক এখেতৰ নাম অৰ্জুন আছে এখেতৰ নাম আছে কি সুকুমাৰ ছাৰ ইয়াতে আছে আৰু ইয়াতে এখেতৰ নাম হ'ল অৰ্জুন বুজি পালে আপোনাৰ ডাইৰেক্ট মই বুজাই আছো তো ইয়াতে অৰ্জুন ছাৰ আছে আৰু ইয়াতে সুকুমাৰ ছাৰ আছে সুকুমাৰ ছাৰ আগতে ব্ৰঞ্জ হৈ গ'ল মানে কেনেকৈ হৈ গ'ল এখেতবিলাক যিবিলাক মানুহ আছে তেওঁলোকে বিজনেছ কৰি আছে ইয়াতে আপোনাৰ আৰু বেলেগ বেলেগ কোনোবা আছে গোবিন্দ আছে ইয়াতে আপোনাৰ কিবা সূৰ্য আছে ইয়াতে কোনোবা নীলিম ডেকা আছে হয় না এনেকৈ আমাৰ মানুহবিলাক আছে তো ইয়াতে এতিয়া চাওক অৰ্জুনে ব্ৰঞ্জ হৈ গ'ল এতিয়া আপোনাৰ সুকুমাৰ কি হৈ গ'ল চিলভাৰ কিন্তু সুকুমাৰ চিলভাৰ হ'ব হৈয়ে গৈছে কোম্পানীয়ে তেখেতক চিলভাৰ বুলি কৈয়ে দি আছে কিন্তু কি কৈ আছে নন কোৱালিফাই এনেকে লিখা থাকে নন কোৱালিফাই বুলি লিখা থাকে এটা নন কোৱালিফাই মানে কি তেওঁতো চিলভাৰ হ'লেই আকৌ এটা নন কোৱালিফাই চিলভাৰ বুলি লিখা থাকে মানে কি বুজি পালে এতিয়া আপুনি ইয়াতে ব্ৰঞ্জৰ জায়গাত কি হৈছে সিলভাৰ সুকুমাৰ ছাৰে আমাৰ ইয়াতে সিলভাৰ হৈছে কিন্তু নন কোৱালিফাই আছে তাৰ মানে কি কৰিব লাগিব এতিয়া কওকচোন ইয়াতে মানে এতিয়া চা এখেতে যে অৰ্জুন ছাৰে যে ব্ৰঞ্জ হৈছে আরে এটা বনাবো নহয় এইটো নহয় এনেকুৱা নহয় ইয়াতে হ'ল অৰ্জুন ছাৰ ইয়াতে যেনিবা আৰু কোনোবা আছে এজন ধৰক এখেতৰ নাম কি আছে শাহজাহান হয় না তো এই শাহজাহান আছে আৰু এখেতৰ নাম অৰ্জুন তো ব্ৰঞ্জ হৈ গ'ল এইটো যেনিবা ধৰক আপোনাৰ কি মাহ আছিলে ধৰিব ধৰি লওক আগষ্ট মাহ এইটো ধৰি লওক আগষ্ট হয় না এইটো ছেপ্টেম্বৰ মাহত এটা ছেপ্টেম্বৰ মাহত আপোনাৰ ছেপ্টেম্বৰ মাহত এতিয়া ছেপ্টেম্বৰ পাৰ হৈ গ'ল মই কৈ আছো শুনি লওক আপোনাৰ যেনিবা আগষ্ট মাহত অৰ্জুন ছাৰ ব্ৰঞ্জ হৈ গ'ল হয় না সুকুমাৰ ছাৰ ক'ত গ'ল সিলভাৰত গুচি গ'ল সুকুমাৰ ছাৰ যদি সিলভাৰত গুচি গ'ল অৰ্জুন ছাৰ কি হৈ আছে ব্ৰঞ্জ তো অৰ্জুন ছাৰ এতিয়া ব্ৰঞ্জ হৈ আছে এতিয়া তেখেতৰ কি কাম আছে তেখেতৰ কিবা কাম আছে নে নাই আছে তেখেতৰ কিবা কাম আছে তেখেতে কি কৰিব লাগিব নিজৰ যিটো নেকি হেৰিটো সেই যদি ব্ৰঞ্জ হৈ আছে 2001 পইণ্ট তেওঁ কৰিবই লাগিব ইয়াতে বুজি পালে তেওঁ 2001 পইণ্ট মানে কিমান টকাৰ বিজনেছ কৰিব লাগিব ইয়াতে ষাঠি
60,000 30 টাকা, তাই না? 60,000 30 টাকা বাদ দিয়ক, তাৰে 60,000 টাকা দিব, হয় না? 60,000 টাকাৰ ইয়াতে বিজনেছ কৰিব লাগিব। 2001 পইণ্ট মানে টিভি মানে হ'ল আপোনাৰ 60,000। এইটো কোনে কৰিব লাগিব? অৰ্জুন ছাৰে কৰিব লাগিব। অৰ্জুন ছাৰে যদি 60,000 টাকাৰ বিজনেছ কৰে, তেখেতে ইয়াতে নন কোৱালিফাই তথাপি হৈ থাকে, তেতিয়াহ'লে সুকুমাৰ ছাৰে কি কৰিব লাগিব? এতিয়া সুকুমাৰ ছাৰে কি কৰিব লাগিব কওক? মই কিন্তু ধুনীয়াকৈ বুজাই দি আছোঁ, কাৰণ যদি আপোনালোকে এইবিলাক যদি শিকি নলয়, আপোনালোকে পিছত গৈ আৰু পস্তাব। সুকুমাৰ ছাৰে ইয়াতে এই যে শাহজাহান আছে, গোবিন্দ আছে, সূৰ্যমোদক আছে, নীলিম ডেকা আছে, এইবিলাক লগ কৰি ইয়াতে আপুনি কিমান কৰিব লাগিব? 1801 পইণ্ট কৰিব লাগিব। বুজি পাইছে? 1801 পইণ্ট মানে কিমান টকা? 54,000, হয় না? আপুনি 54,000-ৰ বিজনেছ কৰিব লাগিব ইয়াতে। বুজি পাইছে? একদম কম বুলি ক'লো, আৰু ইয়াতকৈ যদি বেছি কয় তো ভালে কথা। সেইকাৰণে ছাৰে আমাৰ বুঢ়া ছাৰে কি কৈ থাকে যে 54,000 বাদ দিয়ক, এনেকৈ ডাইৰেক্ট 60,000-ৰ কথাই কৈ দিয়ে যে আপুনি 60,000 টকাৰ বিজনেছ কৰক, হয় না? 60,000 টকা যদি আপুনি ইয়াতে বিজনেছ কৰে, এইবিলাক মানুহ লৈ কিনি তেতিয়াহে আপুনি ইয়াতে নন কোৱালিফাইড জেগাত ইয়াতে আপুনি কি হ'ব? কোৱালিফাই চিলভাৰ হ'ব। বুজি পালে? তেতিয়াহে আপুনি ইয়াতে কোৱালিফাই চিলভাৰ হ'ব। আপোনাৰ ইয়াতে 2001 বিজনেছ হ'বই লাগিব, আৰু ইয়াতে আপোনাৰ নিজৰটো 60,000 বিজনেছ হ'ব লাগিব। বুজি পালে? এইবিলাক কেইকেইটা ইয়াতে লাগিলে 10টা 15টা 20টা 100টাই মানুহ নাথাকক, চবত মিলাই কিনি ইয়াতে 60,000 বিজনেছ হ'বই লাগিব, তেতিয়াহে আপোনাৰ বিজনেছ কোৱালিফাই চিলভাৰ হ'ব। বুজি পালে? ইয়াতে আপোনাৰ অৰ্জুন ছাৰে যদি তেওঁৰ টিমটো গৈ আছে, তেওঁৰ টিমত যেনিবা ইয়াতে অৰ্জুন ছাৰে 2001 পিপি কৰিব লাগে, তাৰ ঠাইত কিমান হৈ আছে? যেনিবা ইয়াতে 6,000 সৰি 5,625 পিবি যদি হৈ যায়, এতিয়া কিমান হ'ব? 5,625 পিবি, মানে ইয়াতে আপোনাৰ মোটামুটি 1,00,000 কিমান হ'ব? 70,000। 1,70,000-ৰ ওপৰত যদি বিজনেছ হয়, 1,70,000-ৰ ওপৰত যদি আপোনাৰ বিজনেছ হৈ যায়, তেতিয়া আপোনাৰ কি হ'ব? ইয়াতে আপুনি LOB পাব, ইয়াৰ পৰা আপুনি LOB পাব, LOB এই বস্তুটো আপুনি ইয়াৰ পৰা পাব। অৰ্জুন ছাৰৰ পৰা কোনে পাব? সুকুমাৰ ছাৰে পাব। যদি ইয়াতে 5,625 পিবি হয়, বুজি পালে? ইয়াতে কাৰণ আপোনাৰ এতিয়া 5,625 পিবি মানে ইয়াতে কিমান পিবি হৈ আছে জানে? ইয়াতে আপোনাৰ মাহত 3,000কে পিবি হৈ আছে। এইটো জায়গাত আপোনাৰ মাহত সুকুমাৰ ছাৰৰ 3,000কে পিবি হৈ আছে, কিন্তু ইয়াতে সুকুমাৰ ছাৰৰ 0 হৈ আছে। 0 মানে কি? ইয়াতে মাত্ৰ আপোনাৰ কিমান হৈ আছে? 1800 য'ত লাগে, ইয়াতে যেনিবা আপোনাৰ 1801 পইণ্ট লাগে নহয়, ইয়াতে আপোনাৰ সুকুমাৰ ছাৰৰ 500, কোনোবা মাহত 400, কোনোবা মাহত 300, এনেকৈ হৈ আছে। এতিয়া আপোনাৰ এই 1801 পইণ্ট হ'লে আপোনাৰ এইকেইটা মানুহৰ পৰা এতিয়া আপোনাৰ এইটো কি হ'ব? কোৱালিফাই নহয়, ইয়াতে আপুনি কি হৈ যাব? নন কোৱালিফাইহে হৈ যাব। বুজি পালে? এইবিলাক মানুহ মিলাই কিনি আপুনি 1801 পইণ্ট কৰিবই লাগিব। মানে আপুনি 1801 পইণ্ট মানে কিমান আছে? 54,000 টকা। তো ডাইৰেক্ট মোটামুটি 60,000 টকা বুলি ভাবি লওক, যে আপুনি 60,000 টকাৰ বিজনেছ এইকেইটা মানুহখিনি মিলাই কিনি কৰিব। বুজি পালে? এনেকৈ মানে আপুনি যদি কৰে, তেতিয়াহে চিলভাৰ কোৱালিফাই হ'ব। বুজি পালে? এনেকৈ যদি আপুনি চিলভাৰ কোৱালিফাই হৈ গ'ল, ক'ত যায়? এইয়া আপুনি এনেকৈ বুজিবৰ সময়তে গায়ব হৈ যায়, তেতিয়াতো আপুনি সেইকাৰণে বুজি নাপায়। আপোনালোকে যে এই বস্তুটো হ'লে সেনেকুৱা আমি বস্তুটো ভালকৈ যদি বুজি নলওঁ, আপোনাৰ কিন্তু আকৌ বাৰে বাৰে খেলি মেলি হৈ দিয়ে। এতিয়া চাওক, আপোনাৰ কিন্তু কোম্পানীয়ে দৰমহা নিদিয়ে, বাৰে বাৰে কৈ আছে। আমাৰ কিন্তু কোম্পানীয়ে দৰমহা নিদিয়ে, আমি বেলেগক দৰমহা দিয়ে বুলি ক'লে নহ'ব। কোম্পানীয়ে কি দিয়ে আমাক? ইয়াতে LOB দিয়ে, ডাইৰেক্টৰ বনছ দিয়ে, হয় না? ট্ৰেভেল ফাণ্ড দিয়ে,
কাৰ ফাণ্ড দিয়ে, হাউচ ফাণ্ড দিয়ে, তাৰপিছত কোম্পানী আৰু কি দিয়ে, টিম বিল্ডিং বোনাছ দিয়ে আৰু বিজনেছ বিল্ডিং বোনাছ দিয়ে। বুজি পালে? কোম্পানী আমাক এইবিলাকে দিয়ে। কোম্পানী আমাক ইয়াতে দৰমহা নিদিয়ে। ইয়াতে আপোনাৰ বিজনেছ বিল্ডিং বোনাছ, টিম বিল্ডিং বোনাছ, ডাইৰেক্টৰ বোনাছ বা আপুনি এটা চিলভাৰ ডাইৰেক্টৰ বোনাছ, বা আপোনাৰ যদি আপুনি কি কয় গোল্ড হৈ যায় গোল্ড ডাইৰেক্টৰ বোনাছ, এনেকৈ আপুনি এক্সট্ৰা পাই যাব। যেনেকৈ যিমান আগুৱাই যাব সিমান এইবিলাক পাই যাব। বুজি পালে? তো এইবিলাকে আমাক কোম্পানীয়ে দিয়ে, আমাক কোম্পানীয়ে দৰমহা নিদিয়ে। ঠিক আছে? তো এইকেইটা বস্তু যদি আমি বুজি লওঁ তেতিয়াহ'লে কিন্তু আমাৰ এই দৰমহা মানে কি, দৰমহা মানে আপুনি 9টাৰ পৰা 9 AM to আপুনি কি কৰিলে 5 PM, 9টাৰ পৰা 5টালৈকে কাম কৰিলে আপুনি কি পায়, দৰমহা পায়। বুজি পালে? আমাৰ মানুহবিলাকে 9টাৰ পৰা 5টালৈকে কাম কৰিলে দৰমহা পায়। এইটো আকৌ কিমান দিন কৰিব লাগিব, 30 দিন, হয় না? 30 days কাম কৰিলে আপুনি 9টাৰ পৰা 5টালৈকে 30 দিন কাম কৰিলেহে দৰমহা পোৱা যায়। বুজি পাইছে? এইটো কি বুলি কোৱা হয়, এইটো জব বুলি কয় বা চাকৰি বুলি কোৱা হয়। আপুনি চাকৰি কৰিলেহে ইয়াতে কি পাব, দৰমহা, হয় না? আপুনি দৰমহাৰ কাৰণেতো আমি ইয়াতে অহা নাই, হয় না? আমি ইয়াতে দৰমহাৰ কাৰণে আহিছোঁ নেকি? এইটো হ'ল বিজনেছ। ইয়াতে কি আছে, ভেষ্টিজ, এটা হ'ল বিজনেছ। ভেষ্টিজ হ'ল এটা বিজনেছ, হয় না? তে ভেষ্টিজ বিজনেছত আমি ইয়াতে চাকৰিটো কৰা নাই, আমাক কিয় দৰমহা দিব? বা আমি ইয়াতে হাজিৰা কৰিব অহা নাই, আমাক হাজিৰা কিয় দিব? হয় নাই? আমি এইবিলাকৰ কাৰণেহে কাম কৰি আছোঁ। আমাক কি লাগে, বিজনেছ বিল্ডিং বোনাছ লাগে, টিম বিল্ডিং বোনাছ লাগে, ডাইৰেক্টৰ বোনাছ লাগে, লিডাৰশ্বিপ বোনাছ লাগে, টেবল ফাণ্ড লাগে, কাৰ ফাণ্ড লাগে, হাউচ ফাণ্ড লাগে, বা আপুনি এলিট ক্লাব বোনাছ, এইবিলাকৰ কাৰণেহে আপুনি কাম কৰি আছে। বুজি পালে? তো এইবিলাক যদি আপুনি একবাৰ ধৰিব পাৰে নহয়, আৰু আপোনাৰ জিন্দগীত এই দৰমহাৰ কাৰণে চিন্তাই কৰিব নালাগে। দৰমহা মাহত মানুহে কিমান হায়েষ্ট পায়, 50,000 টকা মাহত পাব পাৰে, হয় না? মাহত আপুনি 50,000 টকা এজন মানুহে দৰমহা পাব পাৰে, এটা ভাল চাকৰি পালে। আমাৰ যিবিলাক জেনেৰেল চাকৰি পায় তেওঁলোকে হায়েষ্ট কিমান, 20,000 টকাৰ ওপৰত আছে জানো দৰমহা? আমাৰ যিবিলাক নেকি টেট মাষ্টৰ তেওঁলোকেতো 16-15,000 পাই আছে মাহত। বা কোনোবা এনেকৈ পুলিচ চাকৰি কৰি আছে, তেওঁলোকে কি মাহত 20,000 ওপৰত যায় নেকি? নাযায়। 18,000 19,000 কিমানেই আছে। তো এইটো হ'ল আপোনাৰ তেওঁলোকৰ যিটো নেকি জব বা চাকৰি কৰি আছে, তাৰ পৰা তেওঁলোকে দৰমহা লৈ আছে। কিন্তু যদি আপুনি এই বিজনেছ বিল্ডিং বোনাছ, টিম বিল্ডিং বোনাছ বা ডাইৰেক্টৰ বোনাছ বা LOB বা এইবিলাক ট্ৰেভেল ফাণ্ড, কাৰ ফাণ্ড, হাউচ ফাণ্ড, তেনেকুৱা বোনাছ এইবিলাক যদি চব যদি মিলাই থাকে, আপোনাৰ ইনকাম কিমান হ'ব পাৰে? ইয়াতে আপোনাৰ একদম মিনিমাম বুলি ক'লেও আপুনি মাহতে 1 লাখ পাই থাকে। 1 লাখ যদি আপুনি মাহত পাই থাকে, আপোনাৰ এইকেইটা চব বস্তু যদি মিলাই কিনি হয়, তেতিয়াহ'লে আপোনাৰ এইটো ক'ত দৰমহা আপোনাৰ কিমান আছে, 50,000 টকা, হয় না? ইয়াতে আপুনি যিটো নেকি কাম একবাৰ বনাই ল'ব 1 লাখ, এইটো আপুনি একো কৰিবই নালাগে। তেওঁলোকেতো 9টাৰ পৰা 5টালৈকে কাম কৰিবই লাগিব, আৰু কিমান দিন কৰিব লাগিব, 30 দিন কৰিব লাগিব, তেতিয়াহে মাহত 50,000 টকা দৰমহা আহিব পাৰে। কিন্তু আপুনি ইয়াতে যেতিয়া নেকি একবাৰ বিজনেছটো বনাই ল'ব, ইয়াতে কিন্তু আপুনি আৰু বাৰে বাৰে যে এনেকৈ কিবা 9 to 5, 9 to 5, 9 to 5 এনেকৈ কাম কৰি থাকিব লাগিব, এনেকৈ কৰিব দৰকাৰ নহয়। ঠিক আছে? তো এইখিনি আমাৰ কাম। মেইনলি যদি আপোনালোকে বুজি পাইছে, ভালকে কামটো কৰক, কাৰণ জ্ঞান থাকিলেই নহ'ব। আমাৰ মানুহবিলাকৰ বহুত জ্ঞান আছে, বহুত জানে, কিন্তু সেই বস্তুটো আমি জাগাত নলগাওঁ। আমাৰ যদি জ্ঞান আছে, আমি জাগাত লগাব লাগিব। আমি জ্ঞানটো পেলাই থৈ দিলে কি হ'ব, জ্ঞানটো নষ্ট হৈ যাব। আপোনাৰ মানে মই যে ক'লোৱে, আপোনাৰ যিটো নেকি ধৰণৰ এতিয়া কিবা গুটি আছে, আপোনাৰ কঠীয়া আছে বা কিবা আছে, আপুনি যদি পেলাই থৈ দিয়ে নষ্ট হ'ব নাই? সেই কথাটোৱে মই ক'লো, আপোনালোকৰ যদি জ্ঞান আছে, কঠীয়া আছে বা গুটি আছে, আপোনালোকে গুটিটো ক'তবাই আপুনি এপ্লাই কৰক। আপোনালোকৰ যদি জ্ঞান আছে, সেই জ্ঞানটো জাগামতে এপ্লাই কৰক, আৰু সেইখিনি কৰিব পাৰিলে আপোনালোকৰ ইয়াতে
আৰামত সাকসেস হৈ যাব আৰু এইখিনি কৰিবৰ কাৰণে আপোনাক বেছি সময় দৰকাৰ নপৰে ইয়াতে কিমান দিন লাগে আপুনি হায়েষ্ট 3 বছৰ হয় না আপুনি 3 বছৰ যদি আপুনি ইয়াতে শিকিব পাৰে আপোনাৰ যদি 3 বছৰ যদি নিজেও শিকি গৈ আছে আৰু নিজৰ টিমকো যদি শিকাই গৈ আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে নিজৰ যিখিনি মনত লগা আশাখিনি কৰিছে সেই সপোনবিলাক যে আপুনি ভাবিছে গোটেইখিনি আপোনালোকে ইয়াৰ পৰা পাব ঠিক আছে মই একদম শর্টকাটত দুনিয়াকে গোটেই কিটা এইবিলাকৰ কাৰণেহে আমি কাম কৰি আছো আমি দৰমহাৰ কাৰণে কাম কৰা নাই কিন্তু আৰু কোম্পানীয়ে আমাক এইবিলাক বস্তু দি আছে প্ৰথমতে আপোনাৰ এইবিলাক এই কেইটা বস্তু আপোনাক প্ৰথমতে দিয়ে আছে বুজি পালে এইকেইটা বস্তু আমি প্ৰথমত পায়ে যাওঁ কিন্তু আমি ট্ৰেভেল ফাণ্ড কাৰ ফাণ্ড হাউচ ফাণ্ড এডিটৰ বোনাছ এইবিলাক পাবৰ কাৰণেহে আমি অলপ বেছি কষ্ট কৰিব লগা হয় বুজি পালে আৰু এইবিলাক কষ্ট তেতিয়া নহয় যেতিয়ালৈকে আপুনি এইখিনি বনাব পাৰিলে এইখিনি আপোনাৰ অটোমেটিক হৈয়ে যায় এইখিনি কিন্তু আপোনাৰ যেতিয়া বনাব পাৰিলে আৰু এইখিনি আপোনাৰ বনাবলৈ টাইম নালাগে কাৰণ তেতিয়া মানুহবিলাক গোটেইকেইটা ধৰক এতিয়া আপুনি এটা টিম বনাইছে আপোনাৰ বোলে 11 জনের টিম বনাইছে হয় না গোটেইকেইটাকে শিকাই নানে আমাৰ মানুহবিলাক ফুটবল খেলে বা ক্ৰিকেট খেলাৰ টিম এটা বনাইছে ক্ৰিকেট কেনেকে বেট ধৰিব লাগে কেনেকে আপোনাৰ বল পেলাব লাগে আপোনালোকে যদি গোটেইকেইটা মানুহক যদি ভালকে শিকাই লয় বা আৰু গোটেইকেইটা মানুহক যদি ভালকে ষ্ট্ৰং বনাই লয় যে নাই খাওয়া লোৱা ভালকে কৰিব লাগে আৰু বল কেনেকে ধৰিব লাগে আৰু কেনেকে ফিল্ডিং কৰিব লাগে আপুনি কেনেকে বেট ধৰিব লাগে সব ধৰাই পেলাই শিকাই দিলে তেতিয়া কি আপোনালোকে হাৰিব নেকি কেতিয়াও নাহাৰে তো এইখিনি বস্তু যেতিয়া নেকি আপুনি ভালকে বনাই ল'ব পাৰিলে তেতিয়া কিন্তু আপোনাৰ জীৱনত কেতিয়াও হাৰি নাযায় তো এইখিনিয়ে মই ক'লো তাৰপিছত যদি আপোনালোকে আৰু কিবা থাকে বুজিব লগা জানিব লগা আপোনালোকে জানিব পাৰিব আমাৰ ডিটেইলছ আৰু অলপ আমালোকৰ বিজনেছৰ বিষয়ে আৰু অলপ যদি আপোনালোকে জানিব খোজে তাহলে আমাক ফুলমুলকে আৰু বুজাই দিব ঠিক আছে থেংক ইউ